কবিতাৰ শিৰোনাম তই কেনেকৈ শুইছ সৰ্বানন্দ। তই কেনেকৈ শুইছ সৰ্বানন্দ, কাণত বজা নাইনে কোটি কোটি নিনাদিত জনতাৰ বিক্ষোভৰ শব্দ। তই কেনেকৈ খাইছ সৰ্বানন্দ, নাকত লগা নাইনে তোৰ শ্বহীদৰ কেঁচা তেজৰ গোন্ধ। তোৰ ৰাজ কাৰেঙৰ খিৰিকীৰ ফাঁকেদি এবাৰ বাহিৰলৈ জুমিছা মাথো এবাৰ, আৰু অনুভৱ কৰিবলৈ চেষ্টা কৰ তোক ৰজা সজোৱা জনতাৰ ক্ষোভ। দিল্লীৰ শগুন অসমৰ আকাশত উৰিছে, বুকু উদং মাতৃৰ ক্ৰন্দনত সিহঁতে দুগুণে তিয়াই পেলাইছে নিজৰ জিভা। তই সকলো দেখিছ, তই সকলো বুজিছ সৰ্বানন্দ, কিন্তু দেখিও নেদেখাৰ ভাও জুৰিছ, বুজিও নুবুজাৰ ভাও জুৰিছ। তই কিয় পাহৰি পেলাইছ সৰ্বানন্দ, ভকতৰ হাৱত এদিন গৰুড়ৰ পাখি ভাগিছিল, আৰু পাহৰি গৈছ বাবেই এদিন তোৰ ৰাজসিংহাসনত ঘূণে ধৰিব, আৰু তই মাটিত বাগৰি পৰিবি। তেতিয়া কাৰ হাতত ধৰি উঠিবলৈ আকৌ হাত আগবঢ়াই দিবি। অসমৰ আকাশ বতাহত এতিয়া কেৱল কলা ধোঁৱা, ধোঁৱা আৰু ধোঁৱা, আৰু প্ৰতাৰিত জনতাৰ শ্লোগান। সন্দিহান জনতাৰ এটাই মাথো প্ৰশ্ন, কিমান ক্ষমতাৰ আগিত মতলীয়া হলে নিজৰ সন্তানে বিক্ৰী কৰিব পাৰে নিজৰাই। তইতো ইতিহাস নপঢ়া নহয়, তইতো নিচিনা নহয় বদন লালুকুলা বৰফুকনক। তেন্তে কিয় নিজক বদন সজালিও বোপাই। তই নমামি ব্ৰহ্মপুত্ৰত আহুতি দিয় নৈবদ্য, আৰু আজি সেই ব্ৰহ্মপুত্ৰৰ মাত্ৰ এচলু পানী তই তোৰ নাকৰ আগলৈ নে, মাত্ৰ এচলু পানী, আৰু তোৰ নাকত লাগিবহি ধোঁৱা আৰু তেজৰ গোন্ধ। তই ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ মিলন সেতুৰ গঢ়াৰ কথা কৱ, এতিয়া যে সেই সেতুত তেজৰ চেকুৰা। তই কেনেকৈ অতবাদ দেউদি যাবি, এতিয়া যে আৰৱৰ সকলো সুগন্ধিৰ সমুদ্ৰত তই স্নান কৰিলেও মুক্ত হ'ব নোৱাৰিবি সেই দুৰ্গন্ধৰ পৰা। জোৰ পৰি হাত পালেহিও বোপাই, পাৰ যদি এতিয়াও উভতি আহ জনতাৰ কাষলৈ। দলিয়াই দে না তোৰ ক্ষমতাৰ পোচাক, এহুতা অনুতাপৰ কান্দোনেৰে সকলোকে বৰ্জনীনাদ কৰি ক, মোৰ ভুল হৈ গ'ল নিজৰ বুকুৰ কুটুমবোৰ। ঘৰৰ ল'ৰা এতিয়া ঘৰলৈ উভতি আহিছো, মোক আদৰি ল। তই দেখিবি সহজ সৰল জনতাই তোক আকৌ আদৰি লৈছে। তই আহিবিনে সৰ্বানন্দ?